মই জানিব বিচাৰিছো প্ৰভু অসমত ইমান প্ৰাকৃতিক দুৰ্যোগ কিয় প্ৰভু এই শিলাবৃষ্টি কৰবাত খৰাং কৰবাত বানপানী ভূমিকম্প ভূমিস্খলন কি হৈছে এইবিলাক প্ৰভু প্ৰভু খোৱাত লাগিল দেখোন পাৱে পৰিহৰি কৰোহুকাতৰি ইমান ওপৰত মই গাব নোৱাৰো যাওক এই ৰেৱাজ কৰিলে নেলুডাল চাফা হ'ব প্ৰেছাৰ পুলি হেড সব ক্লিন হৈ যাব এই ৰেৱাজ নহয় ভগৱানৰ প্ৰাৰ্থনাহে গালো বুজিছো প্ৰাৰ্থনাই হলো একেলগে যে কৰিছো আকৌ আজি কিমান ভাল লাগিছে মনটো হাত পৰি গৈছে ও কলিজাখন ঈশ্বৰক ধন্যবাদ জনাইছো তোমাক যে মোৰ জীৱনলৈ দিলে হওক তেওঁ আপোনাৰ মুখত ফুল চন্দন পৰক আমি নকৰিবা অনুভৱ যে কৰিলে অনুভৱটো সদায় কৰো তোমাক যে ভাল পাওঁ কিন্তু সন্মুখত বৰুৱানীৰ মুখখন আহি যায় হাই তোমাকে ভাল পাওঁ এ হ'ব এতিয়ালে এৰালা সাদৰকণ দেখুৱাব নালাগে এদিন ভাল পাব তিনিকুৱা 10 দিনলৈ মোক কেটেৰা জেঙা কৰিব যাক বেছি ভাল পায় তাকে আকৌ খঙো কৰে হ'ব কালিৰ পৰা মোক কমাই ভাল পাব কিয় অ বোলো কথাতে কয় নহয় মৰমৰ চুমাই নাকতি উফুৰাই পাৱে পৰিহৰি ধৰা হ'ব এতিয়া ধৰিব নালাগে ডিউটিলৈ যাব লাগে নহয় আহক ভাত খাওক কি আহক আহক হেল্ল' বসুমতাৰী কওক স্যার এটা ডাঙৰ প্ৰব্লেম হৈছে কি প্ৰব্লেম স্যার আপুনি আহাটো কিমান দেৰি হ'ব বেছি দেৰি নহয় পামেই আৰু কি হ'ল কওকচোন স্যার এই লোকাবত ভৰাই থোৱা গুণ্ডাটো চিঞৰ বাখৰ কৰি আছে কি কৈ আছে স্যার কি কৰিছে মানে যাতা বুকি আছে কাম এটাও ভালকে কৰিব দিয়া নাই আমাক হয় নেকি হয় হয় স্যার ঠিক আছে অলপ ৰখক মই গৈ আছো ঠিক আছে স্যার আপুনি জলদি আহক স্যার আহিলে অ পিছে তুমি এই ৰূপত যে স্যার তেৰাৰ দোকানত যাওঁ স্যার কোন তেৰা মোহনৰ দোকানত স্যার কি হৈছে তাৰ স্যার তেখেতৰ দোকানত আজিকালি ভক্ত বহুত আগমন হৈছে মা প্ৰসাদৰ ব্যৱস্থা কৰিব লাগিব তাৰ মানে তোমাৰ এইকেইদিন থানাত কাম কৰিবলৈ সময় নাই মাজে মাজে কৰিম স্যার চিধা ভিতৰলৈ যোৱা আৰু এইবিলাক ড্ৰেছ খুলি ইউনিফৰ্ম পিন্ধা যোৱা প্ৰভু এয়া আপোনালৈ প্ৰসাদ আনিছো মোৰ বুলি গ্ৰহণ কৰক মোলে আনিছে কৈছো গোটেইকেইটা প্ৰসাদ যে মোৰ বুলিয়ে গ্ৰহণ কৰিছে লাহে লাহে খাওক এয়া প্ৰসাদ আপোনাৰে আৰু কিবা খাবলৈ মন গৈছে নেকি আছে ওৰা প্ৰভুক খুৱাই খুৱাই পেট বেমাৰ কৰি মাৰিবা নেকি হেতেৰি নেপায় নহয় কিয় আপুনি সেইবোৰ কথা কৈ আছে যোৱা আমালৈ চাহ তাহ কিবা একাপ বনোৱা যোৱা ৰাতিপুৱাৰ পৰা দেখোন একো খোৱাই নাই আগতে প্ৰভু সন্তুষ্ট হৈ লওক তাৰ পিছত আমাৰ